মুকলি মন বা স্বাধীন মনোভাৱ হ'ল অন্তৰ্নিহিত সুখানুভূতি। এই সুখ হৃদয়তলীৰ পৰা নিগৰি আহে। তুমি যদি নিজে তোমাৰ মন সম্পূৰ্ণ মুকলি বুলি অনুভৱ কৰিব নোৱাৰা, তেনেহ'লে তুমি সুখী হ'ব নোৱাৰা। আমি সকলোৱে জানো যে আচল স্বাধীনতা বা মুক্ত স্বাধীনতা মানে হ'ল কাৰো দ্বাৰা বাধা নোপোৱাকৈ যি খুচি তাকে কৰি যোৱা। বাধা নিষেধ বুলি একো নাই। কিন্তু উন্মাদৰ দৰে যদি কোনো এগৰাকী ব্যক্তি ধনৰ পিছত দৌৰি ফুৰে, তেওঁক স্বাধীন মনৰ বুলি ক'ব নোৱাৰি। তেওঁ দৰাচলতে ধন সম্পত্তিৰ মায়ামোহত বন্দী হৈ থকা এগৰাকী অধম দাস। প্ৰকৃত স্বাধীনতা এনেকুৱা এটা নহয় যে তোমাৰ যি অনুভৱ হ'ব তাকে তুমি খুচি মনেৰে কৰি যাবা। প্ৰকৃত স্বাধীন মন এনেধৰণৰ মনৰ স্তৰ বা স্থিতি যে তুমি কাৰো দ্বাৰা বাধ্য নোহোৱা আৰু কোনেও তোমাক বাধ্য কৰাবও নোৱাৰে। তাৰ মানে কোনেও তোমাক বন্দীশালত ৰাখিব নোৱাৰে আৰু নিজেও বন্দীশালত নোসোমোৱা। তুমি সকলোতে মিলি যোৱা, মুহূৰ্তসমূহ উপভোগ কৰা, কিন্তু তুমি আৱেগিক হৈ উঠি বাঢ়ি নোযোৱা। অৰ্থহীন, অবাস্তৱ, মিথ্যাবাদ, অবিচাৰ, বিবেকহীনতা আদিৰ পৰা মুক্তি লাভ কৰাটোকে প্ৰকৃত মুক্তি বুলি অভিহিত কৰা হয়। সততা, ন্যায়পৰায়ণতা, দয়াশীলতা, বাস্তৱ, সত্য আদিসমূহ অস্বীকাৰ কৰি মুক্তি লাভ কৰাটো মুক্তি বুলি কোৱা নাযায়। সেইকাৰণে প্ৰকৃত মুক্ত মন পাবলৈ হ'লে আত্ম অভিমান কেতিয়াও থাকিব নালাগিব। অহংকাৰ শূন্য হ'বই লাগিব। অন্তৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱা বাঞ্ছনীয়। হৃদয়ত কোনো অভিমান, অহংকাৰৰ বিন্দু মাত্ৰা চেকা থাকিব নোৱাৰে আৰু নিম্ন প্ৰকৃতিৰ স্বভাৱৰ সলনি উচ্চ প্ৰকৃতিৰ ভাৱধাৰা সদায় বিৰাজমান হৈ থকা হ'ব লাগিব। তদুপৰি তুমি সদায় গৰাকীহে হোৱা, কাৰো লগোৱা লিকচৌ নহয়।